নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দিব্যাংকা ষ্টিচিং হাবলৈ। আজি এই ৰিকুৱেষ্টটো মোক বৰপেটাৰ পৰা প্ৰিন্সি ভৰালীয়ে কৰিছে। তেওঁৰ মেচিনটো টান চলি আছিলে। তেওঁ মোক ফোন কৰি পিনি কৈছিলে যে মোৰ মেচিনটো টান চলিছে, কি কৰিব পাৰোঁ। মই এই ভিডিঅ'টো তেওঁৰ কাৰণে পাৰ্চনেলি বনাইছিলোঁ, কিন্তু তাৰপিছত ভাবিলোঁ ইউটিউবত দি দিওঁ, আপোনালোকৰো সহায় হ'ব পাৰে। তো মই আজি এই ভিডিঅ'টোত কম কি কাৰণত মেচিন আমাৰ টান চলে বা জাম হৈ যায় আৰু কেনেকৈ ভাল কৰিব পাৰি। দুটা ৰিজন আছে আমাৰ মেচিন টান চলাৰ। আপোনাৰ ফাৰ্ষ্ট ৰিজন হৈছে যদি আমাৰ ববিন কেছত সূতা ফচি যায়। ববিন কেছত সূতা ফচি গ'লে আমাৰ মেচিন বহুত বেছি টান চলে, আৰু নহ'লে আমাৰ হুইলটোত সূতা ফচি গ'লেও মেচিনটো বহুত টান চলে। সেইটো কাৰণে আমি হুইলটো খুলি পিনি আজি চাফা কৰি দেখাওঁ। এতিয়া পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। মোৰ এই হুইলটো দেখিছে কিমান বেছি টান চলিছে। মই চাফা কৰি দিয়াৰ পিছত বহুত বেছি ফ্ৰী হৈ যাব। আপোনালোকে এনেদৰে আপোনালোকৰ মেচিনবোৰ চাফা কৰি ল'ব পাৰিব। প্ৰথমে ইয়াত থকা সৰু নটটো খুলি ল'ব। মই এইটো লুজ কৰি থোৱা আছিলে, খুলি ল'লোঁ। তাৰপিছত এইটো যিটো আছে সেইটো আমি খুলি ল'ম। কেতিয়াবা এই বস্তুটো টান হৈ থাকে, আপোনালোকে মাৰ্টল বা কিবা গধুৰ বস্তুৰ সহায়ত খুলি এই হুইলটো উলিয়াই ল'ব। হুইলটো উলিয়াই লৈ পিনি আমাৰ যিটো ববিন ভৰাবৰ কাৰণে দিয়া থাকে সেই প্লেটটো আমি উলিয়াই ল'ম। নটকেইটা খুলি লৈছোঁ। এনেদৰে আপোনালোকেও খুলি এই প্লেটটো উলিয়াই ল'ব, তেতিয়াহে চাফা কৰিবলৈ সুবিধা হয়, নহ'লে প্ৰব্লেম হয় চাফা কৰিবৰ কাৰণে। এনেদৰে আমি এইটো খুলি লৈছোঁ। এতিয়া এই হুইলটো য'ত আছিলে এইটো দেখিছে, ইয়াত আমি ফাকটোত তেল দি লৈছোঁ, আৰু এইটো চব কিমান বেছি টান হৈছে, মই হাতেৰে ঘূৰাব পৰা নাই। এনেকৈ আপোনালোকে স্ক্ৰুড্ৰাইভাৰৰ সহায়ত হিলাই হিলাই তেল দি ল'ব, তেতিয়া অলপ বস্তুটো ফ্ৰী হয়। এনেদৰে তেল দি লৈ পিনি ব্লেড এটা ল'ব। ব্লেডটো ভাঙি লৈ পিনি সেই য'ত আমি তেল দিছিলোঁ তাত আপোনালোকে এনেদৰে ব্লেডটো মোৱাই লৈ পিনি মই কৰাৰ দৰে কৰিব, আৰু তাত থকা সূতাবোৰ চাব ওলাই আহিব। মই স্ক্ৰুড্ৰাইভাৰৰ সহায়ত হুইলৰ এইটো যিটো ৰডটো আছে সেইটো ঘূৰাই ল'লোঁ। সেইটো কাৰণে এইটো দেখিব পাইছে চাগে আপোনালোকে, এইটো ইয়াৰ পৰা সূতা ওলাই আহিছে। মই যিদৰে ব্লেডটো ঘূৰাইছোঁ তেনেকৈ আপোনালোকে দিব, আৰু এনেদৰে কৰিলে আপোনাৰ দেখিছে এইটো সূতা ওলাই আহিছে। এই সাধাৰণ অকণমানি সূতাৰ কাৰণে আমাৰ মেচিনটো খুবেই টান চলে। সেইটো কাৰণে মাজে মাজে সপ্তাহটোত দুবাৰ বা এবাৰ হ'লেও আপোনালোকে এনেদৰে চাফ কৰি থাকিলে মানে মেচিনটো বহুত ফ্ৰী হয়। আৰু ডেইলি মেচিনত তেল দিব। মেচিনত তেল ডেইলি দিলে মেচিনটো ফ্ৰী হৈ থাকে আৰু চলাবলৈ ভাল হয়। এইটো দেখিলে এতিয়া মই হাতেৰে ঘূৰাব পাৰিছোঁ কি ধুনীয়াকৈ। মোৰ মেচিনটো পূৰা ফ্ৰী হৈ গ'ল। সেই অকণমানি সূতাটোৰ কাৰণে মোৰ মেচিনটো জাম হৈ আছিলে, সূতাটো উলিয়াই দিয়াৰ কাৰণে ফ্ৰী হৈ গ'ল। আৰু এতিয়া আমি মেচিনটো ফিটিং কৰি ল'ম। যিদৰে উলিয়াইছিলোঁ ষ্টেপ বাই ষ্টেপ আমি লগাই ল'ম। যেনেকৈ খুলিছিলোঁ তেনেকৈ আপোনালোকৰ প্ৰব্লেম নহ'বৰ কাৰণে মই ফিটিঙৰ ভিডিঅ'টোও দি দিছোঁ। আপোনালোকে মেচিনটো ধুনীয়াকৈ ফিটিং কৰি ল'ব পাৰিব, আৰু মেকানিকৰ ওচৰত নগৈ পিনি নিজে আপোনালোকৰ নিজৰ মেচিনবোৰ ঠিক কৰিব পাৰিব। এইটো প্ৰব্লেম লৈ যদি আপুনি এতিয়া মেকানিকৰ ওচৰত যায়, আপোনাৰ পৰা 400 বা 500 টকা লৈ ল'ব এইটো ভাল কৰিবৰ কাৰণে। এতিয়া আপোনালোকে নিজে এইটো সহজতে ঠিক কৰি ল'ব পাৰিছে কোনো প্ৰব্লেম নোহোৱাকৈ। আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মোৰ ভিডিঅ'টো চবতকৈ আগে আপোনালোকে পাব পাৰে। আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোৰ পৰা বহুতৰে হেল্প হ'ব বুলি মই ভাবোঁ। আপোনালোকেও যদি ভাবে এই ভিডিঅ'টো হেল্পফুল হয়, তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মেচিনটো ফিটিং কৰাৰ পিছত এই নটটো ভালদৰে টান কৰিবলৈ নাপাহৰিব। এই বস্তুটো যদি ভালদৰে টান নহয়, আমাৰ বেজীটো মুভ নকৰে। বেজীটো যদি ওপৰত থাকে ওপৰতে থাকি যাব। সেইকাৰণে এইটোক ভালদৰে টান কৰি লৈ পিনি চাই ল'ব বেজীটো মুভ কৰিছে নাই কৰা। মেচিন ৰিলেটেড কিবা কুৱেশ্যন থাকিলে আপোনালোকে মোক সুধিব পাৰে, মই নিশ্চয় ছল্ভ কৰিবলৈ চেষ্টা কৰিম।